এয়া আমি আগৰ পৰা দেখি থকা এয়া আকাশ দা নয়ন দা বিকি দা আহি আছে অগ্নিবীৰ এই কিছু মুহূৰ্ত দেখাইছো আকাশ দা ইউটিউব চেনেলৰ জৰিয়তে কিছু মুহূৰ্ত দেখাই দিছো ইউটিউব চেনেলৰ জৰিয়তে কিছু মুহূৰ্ত দেখাই দিছো সকলোৱে চাই থাকিব এইফালে আমাৰ ককাইদেউ আহিলে এই ককাইদেউ এইফালে ব্যস্ত এয়া ককাইদেউ ব্যস্ত কিছু মুহূৰ্ত দেখাম আপোনালোকে সকলোৱে চাই থাকিব বেলুন কি কৰি আছে বেলুন অগ্নিবীৰ অগ্নিবীৰৰ বেলুন এয়া ককাইদেউ আহি আছে অগ্নিবীৰ নাটক যেনেকে চবেই চবকে ইভাগে চাই থাকে আমাৰ সকলোৱে আছামজিত নামটো আছামজিত বুলি সকলোৱে জানেই আজি ইয়াত আহিছা কেনেকুৱা লাগিছে মই ৰজনী দা বহুত ভাল পাওঁ কষ্ট কৰি আহিছোঁ এনে তুমি ইভাগে ক'ৰবাত হেৰি কৰি থাকা ইউটিউব কৰি থাকা ধৰা আজি মই ইয়াত দেখাই দিছোঁ দিয়া অভিনয় কৰিব বেলেগ এটা কেৰেক্টাৰ নমস্কাৰ আপোনালোকে চাই আছে নিউজ 24 অসম নিউজ 24 নমস্কাৰ মই অনুৰাগ বিতুপন আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল শিৱসাগৰৰ অনুৰাগ বিতুপন আৰু ফেচবুক পেজ শিৱসাগৰ অনুৰাগ বিতুপন গগৈলৈ আৰু যিহেতু ব্যস্ততাৰ মাজত থাকোঁ আৰু ক'ত কি কৰোঁ আপোনালোকক দেখাই থাকোঁ বাৰু আজি এখন সুন্দৰ চলচ্চিত্ৰৰ মুহূৰ্ত হ'ব আমাৰ জ্যোতি চিত্ৰবনত আৰু অগ্নিবীৰ নামটোৱে বৰ ধুনীয়া আৰু আমাৰ সকলোৱে মৰমৰ ৰজনী বমন ককাইদেৱে পৰিচালনা কৰিব আৰু মিউজিক ডাইৰেকশ্যন কৰিব আমাৰ সকলোৱে মৰমৰ অজয় বমন ককাইদেৱে আৰু তাৰে শ্বুটিঙত অলপ চলচ্চিত্ৰখনৰ পদধূলা দিম আৰু অলপ ওলাম আমাৰ সকলো মানে পুৰণা বহুতসকল আছে অভিনেতা অভিনেত্ৰী আৰু নতুনো আছে তো ভাল লাগিব তেওঁলোকৰ লগত অকণমান কৰাৰ সুযোগ পাইছোঁ তাত কিনো হ'ব দেখাম বাৰু কিন্তু আজি মুহূৰ্তৰ কিছু মুহূৰ্ত আপোনালোকক দেখাওঁ আপোনালোকে সকলোৱে চাই থাকিবচোন তাতনো ক'ত কি হৈছে আহক আমি আজি কিছু মুহূৰ্ত চাওঁ আহি আছে আপোনালোকৰ মাজলৈ অতি সোনকালে অগ্নিবীৰ আৰু অগ্নিবীৰ আজি হ'ব আছে সকলো আৰ্টিষ্ট আমি দেখাম ককাইদেউ আছে এইফালে চব আছে অজয় ককাইদেউ আছে পালন কৰা তুমি তোমাৰ কৰ্ম পালন কৰা তোমাৰ এয়া ক্ষত্ৰিয় ধৰ্মৰ তোমাৰ মূল কৰ্ম গতিকে তোমালোকে নিজৰ নিজৰ কৰ্মৰ পৰা বিচলিত নহবা কোনো ডিমত থাকিব নোৱাৰে আৰু আচলতে কি হ'ল আজিকালি আঞ্চলিক ছবিৰ ক্ষেত্ৰত ডাঙৰ এটা সমস্যা হ'ল এয়ে যে লাহে লাহে চলচ্চিত্ৰ নিৰ্মাণ মঞ্চলৈ মই নিমন্ত্ৰণ কৰিছোঁ তেখেতকো আমি এটা কাষ্ট হেৰি কৰিছিলোঁ এইবাৰ বহু বছৰৰ পিছত অসমৰ ছবি জগতলৈ ঘূৰি আহিছে সকলোৰে মৰমৰ আমাৰ অভিনেতা আকাশদ্বীপ আকাশদ্বীপে বহু বছৰৰ মূৰত ছবি জগতলৈ উভতি আহিছে এবাৰ আকাশদ্বীপে অগ্নিবীৰত এটা ব্যতিক্ৰমী চৰিত্ৰৰ অভিনয় কৰিব হয়তো যিটো অভিনয় অসমৰ ৰাইজে কেতিয়াও কল্পনা কৰা নাছিল তেনেকুৱা এটা অভিনয় আকাশদ্বীপে অভিনয় কৰিব আৰু এইখন ছবিৰ কাৰণে আমাৰ সকলোৰে মৰমৰ অভিনেতা আমাৰ জোনদা ইমান গুণ্ডা খ্যাত বিকিও এইখন ছবিত অভিনয় কৰিব যে বিকিয়ে এইখন ছবিৰ কাৰণে 6 পেক তৈয়াৰ কৰিছে 6 পেক বিকিয়ে সম্পূৰ্ণ বডি চেঞ্জ হৈ গৈছে বিকিয়ে অকল অগ্নিবীৰৰ কাৰণে ফুল একশ্যন মুভি একশ্যন কৰিব বিকিয়ে অগ্নিবীৰত গতিকে বিকিও আমাৰ এইখন ছবিত কৰিব ইয়াৰ পিছত আছে আমাৰ তৰা অনুৰাগ বিতুপন সংগীতা গগৈ
অমূল্য কুমাৰ, ভাৱনা ঠাকুৰীয়া, আৰু বাহৰুলাৰ এগেইনষ্টত অভিনয় কৰিব জলি লস্কৰ। জলি লস্কৰ বাইদেউ আহি পাইছেনে নাই? জলি লস্কৰ বাইদেউ অহা নাই। জলি লস্কৰ আৰু ভোলা গায়ক ৰজনী বৰ্মন ডাঙৰীয়া তিনিওকে আমি অনুষ্ঠানটো আমাৰ মুখ্য অনুষ্ঠান আজি। তাৰপিছতে আমি লগালগ আতচবাজি প্ৰদৰ্শন হ'ব। আমি সকলোকে সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। মই কেমেৰা মাল্য অৰ্পণৰ বাবে অমৰেন্দ্ৰ ভাগৱতী ডাঙৰীয়াক অনুৰোধ জনালোঁ। সেয়া মাল্যৰ্পণ হৈছে আমাৰ চুইচন কৰিব আমাৰ চন্দ্ৰমতি ডাঙৰীয়াই। গানটো অকণমান লগাই দিয়া। খুব ধুনীয়া। ফটকাই লগাই দিয়া। এয়া আজি প্ৰথম দিনাই এক সৰু ধামাকা। ये तो जस्ट ट्रेलर है, पिक्चर अभी भी बाकी है। কি কয় ৰজনীদা, এবাৰ আমি অগ্নিবীৰ আমি নামটো ওচৰলৈ যাওঁ। যিহেতু জ্বলি আছে, আমি সকলোকে আহিবলৈ অনুৰোধ জনাইছোঁ। যিসকলে এইফালে নামিব পাৰে। এয়া দেখিছে আমি আমাৰ বৰপেটাৰ পৰা আমি আমাৰ বৰপেটাৰ বিখ্যাত আচলতে অগ্নিবীৰ এই নামটো আমি বনাই লৈ আহিছোঁ। আৰু এনেকৈয়ে বিভিন্ন ইমান গুণ্ডা বুলি ক'লে সকলোৱে জানে। আৰু এইবাৰ 6 পেক দেখুৱাব। অকণমান বিকিতাক মাতিছোঁ, আকাশ দাকো দাঙি লৈ আহিলে ভাল হ'ব। আমাৰ ককাইদেউ আছে একদম মৰমৰ হিৰদা। এতিয়া এখন ময়ো বাৰু অভিনয় কৰিম, আপুনি কৰিব। কওকচোন দুআষাৰ। আজি এই মুহূৰ্ত আছিলে আমাৰ শুভ মুহূৰ্ত আজি অগ্নিবীৰৰ। লগতে মোৰ দিছপুৰত গাভৰু ছবিখনৰ আজি প্ৰিমিয়াৰ শ্ব' আছিলে। গতিকে ইয়াত আহি সঁচাই ভাল লাগিছে। আৰু ছবিখনো ৰাইজে চালে। কেনেকুৱা অহা 3 তাৰিখে 3 মাৰ্চত ৰিলিজ হ'ব। অসমৰ ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে চিনেমা ছবি হলত আহে, ছবি চাই অসমীয়া চিনেমাক যাতে উন্নতি কৰে। অসমীয়া চিনেমা আগবাঢ়িলে অসমীয়া শিল্পীখিনি আগবাঢ়িব। চবকে মই সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, অসমীয়া চিনেমা চাওক, আহক, হললৈ আহক। ধন্যবাদ। আমাৰ নয়নদাও থাকিব। নয়নদা ভাল লাগিব, আমি গোটেই পুৰণা এক্টৰখিনি লগ হ'ম। গতিকে খুব ভাল চিনেমা এখন অগ্নিবীৰ। আৰু লগতে আমাৰ সকলোৱে মৰমৰীয়া ভান্তি বা, আৰু ভান্তি বায়ো কৰিব অভিনয়। কেনে ভাল লাগিছে অগ্নিবীৰত আমি আছো অগ্নিবীৰলৈ এতিয়া শ্বুটিং ষ্টাৰ্ট হ'ব লাহেকৈ বহুত এক্সাইটেড হয় আৰু কেৰেক্টাৰটো সময়ত মই অলপ বেলেগ ধৰণৰ কেৰেক্টাৰটো এইবাৰ ফালি পেলাব এখেতে পুৰা। এনেও বাৰু ধুনীয়া বাৰু অভিনয় চভিনয় মজাই বাৰু। অকণ দেখাইছোঁ ইউটিউব চেনেলৰ জৰিয়তে কি কি হয়। শ্বুটিঙৰ পিছত দেখামেই। আজি মুহূৰ্ত কিছু মুহূৰ্ত দেখাইছোঁ, আজিকালি দেখাব লাগে যে। আৰু এইফালে চিৰঞ্জীৱ দা আছে, আমাৰ ককাইদেউ ধুনীয়াকৈ কৰিব।
সকলোৱে মৰমৰ ৰমেন ককাইদেউ তেখেতো থাকিবই খুৰী কিন্তু এবাৰ এটাই মোৰ মানে ভাল লাগিছে এবাৰ খুৰী নহয় এবাৰ আণ্টি সকলোৱে চাই থাকিব কিছু মুহূৰ্ত দেখাই আছোঁ এতিয়া মই আমাৰ লগত আছে আমাৰ মৰমৰ সকলোৱে উল্লাসাৰ কোৱা এতিয়া অগ্নিবিৰত তুমিও থাকিবা আমি ময়ো কৰিম বাৰু এবাৰ খুবেই ভাল লাগিছে আৰু ইমান ধুনীয়াকৈ আজি মুহূৰ্ত হৈ গ'ল খুব ধুনীয়া আনকমনকৈ হৈছে মুহূৰ্তটো ধামাকা হৈছে চ' মুহূৰ্তৰ দিনা ইমান ধামাকা চ' অভিয়াছলি চিনেমা ৰিলিজত আৰু কিমান কি ধামাকা হ'ব সেইটো আপোনালোকে মানে ভাবিব নোৱাৰে বহুত দিনৰ পিছত লগ পাইছোঁ ভাল লাগিছে দিনৰ পিছত আপোনালোকক লগ বৰ পাইছোঁ ধুনীয়া হ'লা বৰ ধুনীয়া হ'লা যিহেতু আজি অগ্নিবীৰৰ মুহূৰ্ত কাৰ্যসূচী সম্পূৰ্ণকৈ হৈ গ'ল জ্যোতি চিত্ৰবনত তাৰে কিছু মুহূৰ্ত আপোনালোক দেখালোঁ আৰু আপোনালোক সকলোৱে মৰম ভাল পাব অগ্নিবীৰক যাতে সফলতা লাভ কৰিব পাৰে আৰু যাতে সুন্দৰকৈ শ্বুটিং হৈ যায় সকলো হৈ যায় আৰু ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে চেনেলটো মোৰ যিটো চেনেল ইউটিউব চেনেল যি কৰিব লাগে আপোনালোকে কৰি দিব জানেই ইমান নকওঁ ধন্যবাদ জয় অসম বাই বাই